নমস্কাৰ বন্ধুসকল, কি কিয় কেনেকৈ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, ধনী হ'বলৈ কোনে ইচ্ছা নকৰে। প্ৰায় সকলো মানুহৰে ধনী হোৱাৰ প্ৰবল ইচ্ছা থাকে। কিন্তু আপোনালোকে এটা কথা মন কৰিছে যে পৃথিৱীৰ মাত্ৰ সামান্য সংখ্যক লোকহে ধনী হোৱাত সফলতা অৰ্জন কৰিব পাৰে। এনেকুৱা কি কথা আছে যি কাৰণে সকলো মানুহে ধনী হ'ব নোৱাৰে? ধনী হোৱাৰ ৰহস্য কোনো মানুহে কেতিয়াও প্ৰকাশ নকৰে। আজি আমি এনেকুৱা এখন কিতাপৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, যিখন কিতাপত ধনী হোৱাৰ নিয়মবোৰ লিখা আছে। আমি আজি আপোনালোকৰ সৈতে দ্য ৰিচেষ্ট মেন ইন বেবিলন নামৰ কিতাপখনৰ সাৰাংশ শ্বেয়াৰ কৰিম, যিখন কিতাপ জৰ্জ চেমুৱেল ক্লেইছনে লিখিছে। জৰ্জ চেমুৱেল ক্লেইছন এজন ইণ্টাৰনেশ্যনেল বেষ্ট চেলাৰ অথৰ আৰু স্পীকাৰ। এওঁৰ কিতাপ পৃথিৱীৰ কেইবাটাও ভাষালৈ অনুবাদ হৈছে। এই কিতাপখনে কেনেকৈ ব্যৱসায় বঢ়াব পাৰি, আমাৰ ব্যক্তিগত ফাইনেন্সিয়েল কণ্ডিশ্যন কিদৰে উন্নত কৰিব পাৰি তাক ধুনীয়াকৈ বৰ্ণনা কৰিছে। এই কিতাপখনে সেইসকল লোকৰ বাবে অতি উপযোগী যিয়ে নিজৰ আৰ্থিক অৱস্থা সুন্দৰকৈ গঢ়ি তুলিব বিচাৰে। এই কিতাপখনে পইচা কেনেকৈ পাব পাৰি, পইচা কেনেকৈ সাঁচিব পাৰি আৰু সাঁচি ৰখা পইচা কিদৰে বঢ়াব পাৰি তাক সুন্দৰকৈ বৰ্ণনা কৰিছে। লগতে ইয়াত সম্পত্তি গঢ়াৰ চিক্ৰেট নিয়মবোৰো পুৰণা বেবিলনৰ মানুহে কিদৰে ব্যৱহাৰ কৰি সফল হৈছিল তাৰ ব্যাখ্যা আছে। আপোনালোক সকলোৱে বেবিলনৰ উলমা বাগিচাৰ নাম হয়তো শুনিছে। বেবিলন সেই সময়ৰ আটাইতকৈ বিখ্যাত চহৰ আছিল। এইখন চহৰ সমৃদ্ধিশালী আৰু প্ৰভাৱশালী চহৰ বুলি বিখ্যাত আছিল। এই চহৰখন এটা সময়ত ধ্বংস হৈ গ'ল। বেবিলনৰ ধনী মানুহবোৰ নিজৰ প্ৰতিভাৰ বলত ধনী হৈছিল। প্ৰাকৃতিকভাৱে ই চহকী চহৰ নাছিল, যদিও ইয়াৰ ৰজাসকল জ্ঞানী আৰু বুদ্ধিসম্পন্ন হোৱাৰ বাবে বহু সমস্যাৰ পাছতো বেবিলন এখন ধনী আৰু বিখ্যাত চহৰ ৰূপত সেই সময়ত পৰিচিত আছিল, যিখন বুৰঞ্জীৰ পাতত সদায় জিলিকি থাকিব। বেবিলনৰ ধনী মানুহবোৰে ৬০০০ বছৰৰ আগতে বনোৱা বিত্তীয় নিয়ম কানুনবোৰ আজিও প্ৰচলিত হৈ আছে। এই কিতাপখনত সকলো কথা একোটা কাহিনীৰ ৰূপত সুন্দৰকৈ বৰ্ণনা কৰা আছে। আমি গোটেই কিতাপখনৰ কথা আলোচনা কৰিবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে আমি কিতাপখনৰ পৰা শিকিব লগা কেইটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিতাপখনৰ পৰা শিকিব লগা প্ৰথম কথাটো হ'ল পে ইয়ৰছেল্ফ, অৰ্থাৎ আপুনি নিজকে নিজেই পে কৰিবলৈ শিকক। আপুনি উপাৰ্জন কৰা পইচাৰ 10% আপুনি নিজেই ৰাখক। এনেকৈ ৰাখি গ'লে আপুনি এটা সময়ত লক্ষ্য কৰিব যে আপোনাৰ হাতত যথেষ্ট পৰিমাণৰ পইচা জমা হৈছে, আৰু এই জমা হোৱা পইচাৰে আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে। কিতাপখনৰ পৰা শিকিব পৰা দ্বিতীয় কথাটো হ'ল কণ্ট্ৰল দ্য এক্সপেণ্ডিচাৰ্ছ, অযথা খৰচবোৰ কণ্ট্ৰল কৰিবলৈ শিকক। প্ৰতি মাহৰ বাবে বাজেট বনাই প্ৰয়োজনীয় কামবোৰ আগতীয়াকৈ কৰি আনন্দ আৰু বিলাসিতাবোৰ এভইড কৰিব লাগে। বিলাসিতা তেতিয়াহে কৰিব লাগে যেতিয়া সকলো প্ৰয়োজনীয় কাম কৰি শেষ হয় আৰু আপোনাৰ ইনকামৰ 10% সাঁচি ৰখাৰ পাছত যদি আপোনাৰ হাতত পইচা ৰৈ যায়। কিতাপখনৰ পৰা শিকিব লগা ৩ নম্বৰ কথাটো হ'ল মেক দ্য মানি মাল্টিপ্লাই, অৰ্থাৎ এনেকুৱা কাম কৰক যাতে আপোনাৰ পইচাই আপোনাৰ বাবে ইনকাম কৰে। আপুনি নিজৰ বাবে সাঁচি ৰখা 10% পইচা এনেই বহুৱাই নথব, তাক এনেকুৱা কামত ব্যৱহাৰ কৰক যাতে সেইবোৰ বৃদ্ধি হয়, অৰ্থাৎ সাঁচি ৰখা পইচাবোৰ ক'ৰবাত ইনভেষ্ট কৰক আৰু তাৰ পৰা পোৱা পইচাবোৰকো পুনৰ ইনভেষ্ট কৰক। এনে কৰিলে অতি কম সময়তে আপোনাৰ সম্পত্তি বৃদ্ধি হ'ব। গাৰ্ড ট্ৰেজাৰ্ছ ফ্ৰম লছ, আপোনাৰ পইচাৰ ৰক্ষণাবেক্ষণ দিবলৈ শিকক। আপোনাৰ কষ্টোপাৰ্জিত ধন অভাৱত নষ্ট হ'ব নিদিব। সেইবাবে ইনভেষ্ট কৰাৰ সময়ত এনে ঠাইত ইনভেষ্ট কৰিব যাতে পইচাৰ লছ নহয়। ইনভেষ্টমেণ্টৰ উপদেশ সদায় এনে ব্যক্তিৰ পৰা ল'ব যি ইনভেষ্টমেণ্টৰ বিষয়ে অৱগত। গোল্ড এটা ভাল এছেট হয় ইনভেষ্ট কৰিবৰ বাবে, কাৰণ গোল্ডৰ প্ৰাইচ দিনে দিনে বাঢ়ি গৈ আছে। ভৱিষ্যতৰ বাবে পইচা সংৰক্ষণ কৰিবলৈ শিকক। ভৱিষ্যতে আপোনাৰ বুঢ়া বয়সত খৰচ কৰিবলৈ আৰু আপোনাৰ ফেমিলিৰ বাবে পইচাৰ যাতে একো সমস্যা নহয় তাৰ বাবে আপুনি ইনকাম বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিব পাৰে।
ইয়াৰ বাবে আপুনি ঘৰ, মাটি বা সোণ কিনি থ'ব পাৰে বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব পাৰে। ইয়াৰ পাছত শিকিবলগীয়া কথাটো হ'ল উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ জ্ঞান বৃদ্ধি কৰিবলৈ যত্ন কৰক। আমাৰ যিমানে নলেজ বৃদ্ধি হয় আমি সিমানে বেছি উপাৰ্জন কৰিবলৈ সমৰ্থ হওঁ। সেয়েহে যিমান পাৰি নিজকে উন্নত কৰিবলৈ আৰু নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগে। বন্ধুসকল, এইকেইটাই হ'ল আমি দ্য ৰিচেষ্ট মেন ইন বেবিলন নামৰ কিতাপখনৰ পৰা শিকিবলগীয়া কথা। ইয়াৰ উপৰিও কিতাপখনত বহুতো আৰু ভাল ভাল কথা সন্নিৱিষ্ট কৰা আছে। আশা কৰোঁ আপোনালোকে কিতাপখন পঢ়ি চাব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।